এই ভিডিঅ'টোৰ জৰিয়তে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ বোধশক্তি পৰীক্ষা কৰিব পাৰিব। Students of class 9 can look over their comprehension from this video. এই ভিডিঅ'টো নৱম শ্ৰেণীৰ ইতিহাস খণ্ডৰ ৪ৰ্থ পাঠৰ পৰা তুলি দিয়া হৈছে। গতিকে প্ৰথম প্ৰশ্নটো হৈছে কোনখন ৰণক অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোৱা হয়? উত্তৰটো হ'ব মহাগড়ৰ ৰণ। কুৱেশ্যন নম্বৰ 2, কোনজন ৰজা মানেপতা ৰজা বুলি খ্যাত আছিল? উত্তৰটো হ'ব যোগেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 3, মানসকলৰ 1817 খ্ৰীষ্টাব্দৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য কি আছিল? উত্তৰটো হ'ব পূৰ্বানন্দ গোহাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকন আৰু স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক ৰক্ষা কৰা। কুৱেশ্যন নম্বৰ 4, তলত উল্লেখ কৰা চৰ্তসমূহৰ পৰা ইয়াণ্ডাবু সন্ধিৰ এটা চৰ্ত বাছি উলিওৱা। উত্তৰটো হ'ব আৰাকান আৰু টেনাচেৰিম প্ৰদেশৰ ব্ৰিটিছৰ হাতলৈ যাব। কুৱেশ্যন নম্বৰ 5, মানৰ অসম আক্ৰমণৰ এটা পৰিণত হ'ল। উত্তৰটো হ'ব আহোমৰ 600 বছৰীয়া ৰাজত্বৰ অৱসানৰ পথ মুকলি হৈছিল।